হেল্ল' গাইজ, মোৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টোত ক'বলৈ গৈছোঁ এজনী মাইকী গাহৰি পোৱালি কিনি আনি তাইক কিমান সময়ত তাই পোৱালি দিবগৈ আৰু কিমান টকাৰ দানা খাব আৰু কি ধৰণৰ ভিটামিন হওক আৰু দানা হওক সিমানখিনি কথা মই এই ভিডিঅ'টোত ক'বলৈ গৈ আছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় নজনাখিনি উপকৃত হ'ব আৰু জনা সকলেতো জানেই। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথমতে মই ক'বলৈ গৈছোঁ এজনী উন্নত মানৰ গাহৰি পোৱালি যদি আপুনি মাইকী পোৱালি কিনি আনে আৰু সদায় এজনী গাহৰি পোৱালি কিনি আনিলে আপুনি 40-50 দিনীয়া ডাঙৰ পোৱালি আনিব। সিমান পোৱালি চিলেক্ট কৰোঁতে সদায় আপোনালোকে কেতিয়াও বজাৰৰ পৰা পোৱালি ক্ৰয় নকৰিব। সদায় গাঁৱৰ ফাৰ্মাৰ হওক আৰু বেলেগ ফাৰ্মাৰ হওক ফাৰ্মাৰ পৰা কিনি আনিবলৈ চেষ্টা কৰিব, কিয়নো বজাৰৰ পোৱালি নানা ধৰণৰ বেমাৰ থাকে, আপোনালোকে ঠিক ধৰিব নোৱাৰিব। আৰু বজাৰৰ পোৱালি মেইন এটা কাৰণ থাকে ইনব্ৰিডিং হৈ থাকে। ইনব্ৰিডিং হ'লে পোৱালিটোৰ গ্ৰ'থ ঠিক নহ'ব আৰু পোৱালিটো ইমান এটা আপোনাৰ উপকৃত হ'ব নোৱাৰিব পুহি। সেইবাবে কেতিয়াও আপোনালোকে এইটো ভুল নকৰিব যে বজাৰৰ পৰা এটা পোৱালি গাহৰি কিনি আনি মই ফাৰ্ম চলাম বুলি। সদায় আপোনালোকে ফাৰ্মৰ পৰা কিনিব, ওচৰে পাঁজৰে যিমানেই হওক, আৰু এটা উন্নত মানৰ পোৱালিত আপোনালোকে 5,000ৰ পৰা 5,500 টকা ভৰিব। আৰু আপোনালোকে পোৱালিটো ক্ৰয় কৰি আনি প্ৰথমতে আপোনালোকে পোৱালিটোৰ বাবে এটা ষ্টাৰ্টাৰ বুলি এটা দানা পায়, সেই ষ্টাৰ্টাৰ দানাটো আপোনালোকে খুৱাব লাগিব। ষ্টাৰ্টাৰ দানা আপোনালোকে যিকোনো ব্ৰেণ্ডৰে খুৱাব পাৰে, কমাৰ্চিয়েল ড্ৰাই ফিড হ'লেই হয়। আৰু আপোনালোকে সেই ষ্টাৰ্টাৰ দানাটো পোৱালিটো কমচে কম 30-35 কিলো ওজন হোৱালৈকে খুৱাব লাগিব, কিয়নো এটা পোৱালি গ্ৰ'থৰ বাবে যথেষ্টখিনি প্ৰ'টিনৰ প্ৰয়োজন আৰু সেই প্ৰ'টিন ষ্টাৰ্টাৰ দানাখিনিত প্ৰচুৰ পৰিমাণে পোৱা যায়। আৰু সেই গাহৰি পোৱালিটোক আপোনালোকে কিমান পৰিমাণে ফিড দিব, দানা দিব, একেটা ভিডিঅ'তে ইমানখিনি ইনফৰ্মেশ্যন দিয়াটো সম্ভৱ নহয়। ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। যদি আপোনালোকে বিচাৰে দানাৰ ওপৰত কিমান পৰিমাণে দিম তাৰ বিষয়ে মই বেলেগকৈ এটা ভিডিঅ' বনাম। গাহৰি পোৱালিটো আপোনালোকে 30ৰ পৰা 35 কিলো ওজন হোৱালৈকে ষ্টাৰ্টাৰ খুওৱাৰ পাছত আপোনালোকে গ্ৰ'ৱাৰ ইউজ কৰক। আৰু গ্ৰ'ৱাৰটো আপোনালোকে এটা গাহৰি পোৱালি 60 কিলো হোৱালৈকে আপোনালোকে খুৱাব লাগিব। আৰু আপোনালোকে যদিহে পেকেট দানা ইউজ কৰে তেনেহ'লে 60-65 কেজিত মাইকী গাহৰিজনী প্ৰথমটো হিট আহিব। 60-65 কেজিত আহিব বুলিয়ে কথাই নাই, কেতিয়াবা হয়তো আগতো আহিব পাৰে আৰু কেতিয়াবা পাছতো আহিব। আপোনালোকৰ দানাৰ কোৱালিটিৰ ওপৰত এইটো ডিপেণ্ড কৰে। প্ৰথমটো হিট আহি যোৱাৰ পাছত আপোনালোকে সেইটো হিটত আপোনালোকে ছাৰ্ভিচ নকৰিব, কিয়নো সেইটো সময়ত গাহৰিজনীৰ লিডাৰ চাইজটো যথেষ্টখিনি সৰু হৈ থাকে, সেইবাবে পোৱালি সংখ্যাও কমাৰ চান্স থাকে। প্ৰথমটো হিট অহাৰ আকৌ 21 দিনৰ পিছত পুনৰ ছেকেণ্ড হিটটো ৰিপিট আহে। আপোনালোকে হিচাপ কৰি ৰাখিব, 21 দিনৰ পাছত আকৌ যদি একেবিলাক লক্ষণ গাহৰিজনীক দেখা যায় তেনেহ'লে ছেকেণ্ড হিটত আপোনালোকে গাহৰিজনী ছাৰ্ভিচ দিয়ক। এজনী গাহৰি হিটত আহিছে বুলি আমি কেনেকৈ জানিম, মই অলৰেডি ভিডিঅ' বনাই থোৱা আছে, যদি নাই চোৱা আপোনালোকে চাব পাৰে ভিডিঅ'টো। গাহৰিজনী এটা মতাৰ সৈতে বৰৰ সৈতে ছাৰ্ভিচ দিয়াৰ দিনাৰ পৰা আপোনালোকে খুৱাব লাগিব ব্ৰিডাৰ বুলি এটা দানা পায়, সেই ব্ৰিডাৰ দানাটো খুৱাব লাগিব। আৰু গাহৰিজনীয়ে ক্ৰছ লোৱাৰ দিনাৰ পৰাই তাইক ভাল ধৰণৰ পুষ্টিকৰ খাদ্য খুৱাব লাগিব। আৰু সেই সময়ত এটা কথা আপোনালোকে মনত ৰাখিব, কেতিয়াও যাতে সেই গাহৰিজনীক ইনজেকশ্যন বা কিবা জ্বৰ হ'লে ইনজেকশ্যন কেতিয়াও নকৰিব। পৰাপক্ষত সৰু সুৰা কিবা হ'লে যাতে ইনজেকশ্যন কৰিবলৈ চেষ্টা নকৰিব। যদি কিবা অসুবিধা হয় তেতিয়াতো কৰিব লাগিবই, যদি ইমান এটা ইমাৰ্জেঞ্চি নহয় তেনেহ'লে ইনজেকশ্যন নকৰাটোৱেই ভাল। আৰু সেই সময়ত কোনো ধৰণৰ পেলু দৰৱ যোনটো আমি সাধাৰণতে খুওৱা হয়, সেই পেলু দৰৱ এই গাভিনী গাহৰিক খুওৱা নাযায়। গাভিনী গাহৰিৰ বাবে এক্সট্ৰাকৈ পেলু দৰৱ পোৱা যায়, সেইবিলাক খুৱাব লাগিব।
যদি সাধাৰণতে খোৱা পেলু দৰববিলাক খুওৱা হয়, গাহৰিজনী পেটতে পোৱালি নাশ হোৱাৰ চান্স থাকে। সেইবাবে ইমানখিনি ৰিস্ক নোলোৱাই ভাল। আৰু গাহৰিজনীক সেই সময়ত ভিটামিনযুক্ত খাদ্য আৰু মিনাৰেল মিক্সাৰ, কেলছিয়াম আদি আইৰণ খুৱাব লাগিব। গাহৰি এজনী প্ৰেগনেঞ্চি পিৰিয়ড হৈছে 114 দিন। তাতকৈ দুদিন এদিন আগ পিছো হ'ব পাৰে, কিন্তু বেছিভাগ গাহৰি 114 দিন থাকে। আপোনালোকে কচ দিয়াৰ দিনাৰ পৰা 114 দিন ভালকৈ মনত ৰাখিবলৈ চেষ্টা কৰিব। তাৰ পাছত 114 দিন সম্পূৰ্ণ হোৱাৰ পিছত গাহৰিজনীয়ে পোৱালি দিব। গাহৰিজনীয়ে যেটাই পোৱালি দিয়ক, 7টাৰ পৰা 8টা বা 9টা 10টা, কোনো লিমিট নাথাকে। পোৱালি দিয়াৰ সেই দিনটোৰ পৰাই আপোনালোকে মাকজনীক প্ৰতিটো পোৱালিৰ বাবদ আপোনালোকে 100 গ্ৰাম বা 150 গ্ৰামকৈ দানা বঢ়াব। আনকালে যদি সেই গাহৰিজনীক 1.5 কেজি দানা দিয়া হৈছিল আৰু পোৱালি দিয়াৰ দিনাৰ পৰা আপোনালোকে এটা পোৱালি বাবদ 100 গ্ৰামকৈ আপুনি বঢ়াই দিব। যেইটা পোৱালি দিছে, 6টা পোৱালি দিছে, প্ৰতিটো বাবদ 100 গ্ৰামকৈ সেই গাহৰিজনীক দিব। তেতিয়াহে গাহৰিজনীৰ গ্ৰ'থটো বেয়া নহয়। তাৰ পাছত পোৱালিকেইটাৰ বয়স 4 দিন হোৱাৰ পাছত আপোনালোকে আইৰণ ইনজেকশ্যন কৰিব পাৰে, প্ৰতিটো পোৱালিৰ বাবদ 1/2 ml কৈ। তাৰ 5 নম্বৰ দিনা ভিটামিন B12ৰ ইনজেকশ্যন কৰিব। তেনেকৈ আকৌ 13 নম্বৰ আৰু 14 নম্বৰ দিনা সেই আইৰণ ইনজেকশ্যন আৰু ভিটামিন B12ৰ আকৌ ৰিপিট ড'জ কৰিব। পোৱালিখিনি বয়স 20 নম্বৰ দিনা আমি পেলু দৰৱ দিয়া হয়। পেলু দৰৱ পিপ্ৰাজিন নামৰ পেলু দৰৱটো আমি সাধাৰণতে দিয়া হয়। পোৱালি বয়স 30 দিন হোৱাৰ পাছত আমি সেই পোৱালিখিনি উইনিং কৰি দিয়া হয়, মানে মাকৰ পৰা আঁতৰোৱা হয়। উইনিং কৰা পোৱালিখিনিয়ে 5ৰ পৰা 6-7 দিনমানলৈকে মাকক বিচাৰি থাকে আৰু হুলস্থুল কৰে। সেই দিনকেইটাত যত্ন লোৱাটো খুবেই প্ৰয়োজন। সেই দিনকেইটাত প্ৰতিটো পোৱালিৰ বাবদ দানা পাইছে নাই পোৱা, যথেষ্টখিনি আপোনালোকে মন কৰিবলগীয়া হয়। আৰু প্ৰতিটো পোৱালিৰ বাবদ আপোনালোকে সেই দিনকেইটাত 100 গ্ৰামকৈ দানা দিব। আৰু সেই ঠিক তেনেকৈ দানা পৰিমাণ বঢ়াই আপোনালোকে পোৱালিকেইটা 40-50 দিনত আপোনালোকে সেই পোৱালিকেইটা উলিয়াই দিব পৰা হৈ যাব। গাইজ, ভিডিঅ'টোত আজি এইখিনি কথা কোৱা হৈছে। এটা মাইকী পোৱালি অনাৰ পৰা আকৌ পোৱালি দিয়াৰলৈকে কিমানখিনি যতন থাকে সেইখিনি ভিডিঅ'টোত কোৱা হৈছে। আৰু ভিডিঅ'টো যিমান পাৰোঁ চুটি বনাব চেষ্টা কৰিছোঁ, সেইবাবে 2-1 কথা থাকি যাবও পাৰে বন্ধুসকল। যদি থাকি গৈছে মাফ কৰিব। আৰু এইখিনি তথ্য মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা মই ক'বলৈ গৈছোঁ। আৰু মই এইটো নকওঁ যে মই বহুতখিনি কথাই জানো। মই ফাৰ্মত যিমানখিনি মই ইমান দিনে এক্সপিৰিয়েঞ্চ পাইছোঁ, সেই এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ আগত আগবঢ়াইছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যদি এনেধৰণৰ ভিডিঅ' আগলৈ পাবলৈ বিচাৰে তেনেহ'লে চেনেলটো নিজৰ কৰি ৰাখক, ছাবস্ক্ৰাইব কৰি। বাই বাই।